हेलो बंधुसकल मोर यूट्यूब चैनल आपनक पुनर्बार स्वागतम जानाइछो आरो बर्तमान एतिया आछो रूमत আজি ইয়াতে করম পূজা চলি আছে যেহেতু ভাদ মাহ গতিকে ইয়াতে সকলোতে করম পূজা চলি আছে প্ৰতিখন বাগানে বাগানে তো ভাবিছো আজি করম পূজা চাবলৈ যাও আৰু এতিয়া আমি ভাত পানী খাই ললো আৰু এতিয়া প্ৰায় সময় হৈছে 11:50 সময় হৈছে ইয়াৰ পৰা যাব ওলাইছো আমি আৰু আপোনালোকক আজি এই কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম তো আহি আমি লগৰ কেইটা ৰুম পালো আৰু লগৰ কেইটা মোৰ লগত যাবগৈ এয়া ওলাই আছে এয়া দেখিছে এয়া লগতে আমাৰ মিচিং ভাই যাব তো আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক তো আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক দুই লাইন আৰু তোপনে ধৰিছে একদম মোৰ দোছে কোৱা জেগাৰ পৰা উঠাই নিছে আজি করম পূজা চাবলৈ তাকে যাব ওলাইছো মন হোৱা নাই ঠিক আছে বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক স্ক্ৰীন নকৰাকৈ তো আমি ভিডিঅ'টো লাগ বাৰু আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক ৰুমৰ পৰা ওলালোঁ এতিয়া যাব গৈ আছোঁ এতিয়া বাগানৰ মাজে মাজে গৈ আছোঁ তো বলক আজি করম পূজা চাওঁ আৰু জীৱনত আজি ফাৰ্ষ্ট টাইম যেহেতু সন্মুখৰ পৰা করম পূজা চাম আগতে টিভিৰ বা চিনেমাত চাই আহিছিল আজি সন্মুখৰ পৰাই চাম তো আমি এতিয়া ইয়াতে উপস্থিত আছোঁ ইয়াতে আহিব ইয়াতে করম পূজা চলি আছে তো আপোনালোকক ইয়াতে কিছু চাই লওক বহুত ভাল লাগিছে হয় ফূৰ্তি লাগিছে ধুনীয়া পৰিৱেশ অতি সুন্দৰ আকাৰে বুজাব নোৱাৰোঁ আৰু যিহেতু ইয়াতে লাইটিং আমাৰ থাকিব নোৱাৰোঁ অকণমান ডান্সে কৰি দিওঁ নিচিনা মনটো লাগি আছে আৰু লগত আছে আমাৰ এয়া ডিৰেক্টৰদা এইখিনি আমাক সম্পূৰ্ণ বুজাব এই পূজা কেতিয়া কি হয় অলপ পিছত বুজাব এতিয়া আমি এতিয়া ফূৰ্তি কৰি আছোঁ তো এখন পূজাৰ পৰা আহিলোঁ আৰু আন এখন পূজাত গৈ আছোঁ এতিয়া গতিকে আপোনালোকে চাই থাকক তো আৰু আমি আন এটা ঠাইত আহি পালোঁ এতিয়া বৰ্তমান আৰু ইয়াতে কিছু অংশ আপোনালোকে দেখাব পাৰোঁ ইয়াতে সকলোতে চুকে কোণে কেৱল ঝুমুৰ হৈ আছে এতিয়া চবতে ঝুমুৰ নাচ চলি আছে গতিকে আপোনালোকক ইয়াতে কিছু অংশ দেখাবলৈ আৰু এই আমাৰ দাদা এই দাদাই দুই এষাৰ করম পূজাৰ বিষয়ে ক'ব করম পূজা কিয় পতা হয় করম পূজাটো একচুৱেলি আমাৰ এইটো ভাদৰ মাহৰ এটা পৰম্পৰাগত মানে দিন যেনেকৈ বহাগ বিহুত অসমীয়া কৰ্তব্য পালন কৰে গতিকে আজি আমি 2 বছৰ ভুক্তভোগী হৈ আছিলোঁ এতিয়া এই মানে আজি মানে ভাদ মাহ কৰ্তব্য পালন কৰিবৰ কাৰণে মানে বহুত সুখী হৈছোঁ আৰু ভাল
লাগিছে। আৰু গোটেই ভাদ মাহটো ইয়াত পালন কৰা হয় নেকি? গোটেই ভাদ মাহটো মানে শনিবাৰে ঝুমুৰ হয় আৰু দেওবাৰে জিৰণি লয় মানে দেওবাৰে পতা নহয় আৰু দেওবাৰে পতা নহয়, দেওবাৰেও পাতে কিন্তু মানে মাহেকত 4 দিন মাহেকত 4 দিন। মাহেকত 4 দিন। আৰু শেষত ডাঙৰকৈ কেতিয়া পাতে? শেষত মানে কৰম সন্মিলন পাতে, হেৰি কি কয় এইটো ৰাইজে সমালোচনা কৰি লয়, সমালোচনা কৰিলোঁ। তাত বিশ্বকৰ্মা পূজাৰ দিনা হয় নেকি? বিশ্বকৰ্মা পূজাৰ দিনা ডাঙৰকৈ হয় নেকি? বিশ্বকৰ্মাৰ দিনত মানে কোনোবাই আমাৰ যেতিয়া ডাল বুলি কয় আৰু দুৰ্গা পূজাৰ দিনাখন যেতিয়া ডাল বুলি কয়, সেইটো কুঁহিয়াৰ ডাল বুলি কয়। আৰু মেইন ডালটো হৈ গ'ল আমাৰ এটা গছৰ ডাল। সেইটো মই এতিয়া ৰাতি তোমাৰ লগত সাক্ষাৎ কথা পাতিছোঁ, এইটো মই দেখুৱাব নোৱাৰিম। আচ্ছা আচ্ছা। বেলেগ দিনা যদি আহিবা এইটো ফটো মাৰি ল'লে হৈ যাব। মানে তেনেকুৱা আমি মানে উদযাপন কৰোঁ। আৰু আমাৰ কৰ্মতি 7জনী 9জনী 11জনী মানে অসংখ্য থাকে। আৰু তাত বহুত আমাৰ নিজৰ মানে নিয়ম নীতি চলে। বুট থাকে, মগু থাকে, কুঁহিয়াৰ থাকে আৰু কিবা কিবি ড্ৰেছ থাকে। মানে সেইটো মই বুজাব নোৱাৰিম। মানে বুঢ়া-বুঢ়ী আৰু বয়োজ্যেষ্ঠ মানুহসকল শেষত আপুনি অসমবাসীক কিবা ক'ব বিচাৰে নেকি? অসমবাসী ৰাইজক কিবা ক'ব বিচাৰে নেকি? আমাৰ অসমবাসী ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ এই ঝুমুৰ মঞ্চ, আমাৰ ঝুমুৰ গানবোৰ যদি গাই ভাল পায় তেতিয়াহ'লে মই অতি আনন্দিত হ'ম। আমি যেনেকৈ বিহু গানত আদৰি লৈছোঁ, আমাৰ ঝুমুৰ গানটো সকলো অসমবাসী ৰাইজে আদৰি লওক। আৰু আমি বহুত পিছখালি মানুহ, আমাৰ এই ল'ৰা ছোৱালীবোৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত মানে যথেষ্ট হেৰি কৈছোঁ, মানে আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰক আহ্বান জনাইছে। মই সম্বৰ্ধনা জনাইছোঁ। ধন্যবাদ। তেন্তে আপোনাৰ এইখিনি মতামত জানি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমাৰ আকৌ আৰু এখন পূজালৈ বোলে আকৌ আমাৰ যাত্ৰা। তো এনেকৈ যাওঁ, কিমান পূজা পাৰোঁ ইয়াতে যিখিনি ওচৰত আছে চাবলৈ চেষ্টা কৰোঁ, লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। তো আজি ভিডিঅ'টো অকণমান দীঘলেই হ'ব, গতিকে আপোনালোকে চাই আমনি নাপাব, গতিকে চাই থাকিব। ৰাতি এই 2টা বজাৰ পিছত দেখিছেনে হাঁহ ক'ত কেনেকৈ আহি আছে। তো আজি চাওঁতে চাওঁতে বহুত ৰাতি হৈ গ'ল, এতিয়া বৰ্তমান 2টা বাজিলে। আৰু প্ৰথমে গ'লেতো বহুত জেগা গ'লোঁ, আজি দেখিলে আপোনালোকে। প্ৰথমতে গ'লোঁ টিয়া গ্ৰেণ্ডত, তাৰপিছত আহি বুধবিলা ফ্ৰণ্টত, এতিয়া বৰ্তমান আছোঁ উপস্থিত জগদুৱাৰ। এইখিনি জগদুৱাৰ হাবি বুলি কোৱা হয়। তো আপোনালোকে চাই কেনেকুৱা পালে, আজি ঝুমুৰ নাচ কেনেকুৱা পালে। আমাৰ আচলতে বিহু উৎসৱ যেনেকুৱা পালন কৰা হয়, ইয়াতে তেনেকৈ ঝুমুৰ নাচ পালন কৰা হয়। গতিকে আপোনালোকে সকলোৱে ঝুমুৰ নাচটো আদৰি ল'ব। আপোনালোকে কৰম পূজা, টুচু পূজা সকলোবোৰ আদৰি ল'ব। আৰু প্ৰথম সকলোকে এই পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।